গুড মৰ্ণিং ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেল ৰাজশ্ৰী দেৱী অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ মাৰ ঘৰত। আচলতে মোৰ গা বেয়া, মোৰ জ্বৰ আৰু চৰ্দি হৈছিলে, সেইকাৰণে মই মাৰ ঘৰলৈ গুচি আহিলোঁ। এতিয়া মই মাৰ ঘৰতে আছোঁ। এইকেইটা দিন সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি অকণমান ভাল পাইছোঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ' আৰম্ভ কৰোঁ। এতিয়া ছোৱালীয়ে মই অকণমান খোজকাঢ়িবলৈ যাওঁ। টাটা, আমাৰ ছোৱালীয়ে টাটা দিছে। আমি অলপ ওলাই আহিছোঁ। আমাৰ মাৰ ঘৰৰ ওচৰৰ পৰিৱেশটো দেখাম আপোনালোকক। ৰাতিপুৱাৰ পৰিৱেশ। এইজোপা বগৰী। এইফালে গৈ থাকিলে আমি ৰিজাৰ্ভ এখন পাম, ফিল্ড আছে তাত। ফিল্ডত মেলা হয়, খেল হয়, আৰু ওচৰতে আছে এটা মন্দিৰ, শিৱ মন্দিৰ। সেই চৰাইজনী চাওকচোন, সেই চৰাইটো চোৱা, কিমান চৰাই আছে ন। এইফালেও আছে এইকেইটা চোৱা। ৰাতিপুৱাৰ সময়, চবেই চোতাল বাট সাৰি আছে। এইফালে আছে ৰিজাৰ্ভখন। আমি এতিয়া বেছি দূৰ নাযাওঁ, এতিয়া উভতিম ইয়াৰ পৰা। আৰু এইডাল ঔটেঙাৰ গছ। খোজকাঢ়ি আহিলোঁ বাৰু, আহি পালোহি। এতিয়া মই বনাই আছোঁ চাহ। মায়ে পাকঘৰত লাগিছে, ভাত বনাই আছে, মোক চাহ বনাব দিলে। এতিয়া মই চাহ বনাই আছোঁ। চাহ উতলি গৈছে সেইফালে। চাহখিনি বকা হৈ গ'ল। তেল পিঠা দি চাহ খাম। সেয়া মায়ে তেল পিঠা বনাই থৈছে। ভাত খাই একেবাৰে আজৰি হৈ আহিছোঁ। ছোৱালীও টোপনি গ'ল, তাইক খুৱাই থৈ আহিছোঁ। এতিয়া অকণমান ৰ'দতে বহোঁ আৰু আপোনালোকক দেখাইছোঁ আমাৰ মাৰ ঘৰৰ শাকনি বাৰীখন। এইখনেই হৈছে শাকনি বাৰী। এইখিনি লাই শাক ফুল ফুলি গৈছেগৈ, আৰু এইখিনি হৈছে মূলা শাক। এইখিনি মূলা শাক। এইখিনিতে দুজোপা বেঙেনা গছ আছে, আৰু এইখিনি হৈছে ধনিয়া শাক। এইখিনি ধনিয়া পেলাইছিল, ধনিয়াখিনিও ফুলি গৈছেগৈ। আৰু এইফালেও আছে, এইফালেও আছে। এতিয়া অকণমান ৰ'দতে বহি আছোঁ। গাটো বেয়া, ঠাণ্ডা ঠাণ্ডা লাগি আছে, ৰ'দ লৈ বহি আছোঁ। আমাৰ আইতাই 12টা বজাত কাপোৰ মেলিব আহিছে। 12টা বজাত কাপোৰ মেলিব আহিলানে? এতিয়া 12টা বাজিলেহি। আমাৰ ছোৱালী ধুনীয়াকৈ শুই আছে। মই এতিয়া আইতাহঁতৰ ঘৰৰ পৰা আহোঁ। তাই শুই আছে, মামাক ওচৰতে ৰৈ আছে। আইতাহঁতৰ ঘৰলৈ আহি আছোঁ, পালোহি আহি। অ' খুৰী, কি কৰি আছে? এইজনী আমাৰ খুৰী। ছোৱালী উঠি গ'ল, সাৰ পালে, তাইক লৈ যাবলৈ আহিলোঁ। আকৌ যাওঁ এতিয়া আইতাহঁতৰ ঘৰলৈ। বাই বাই দিয়াচোন, গোসানী বাই বাই দিয়া। বাই বাই। খাইছা? কি খাইছা? বা, আমাৰ ছোৱালীজনী ধুনু ধুনুকৈ বহি আছে দেই। আৰু এইটো হৈছে মোৰ ভাইটি, খুৰাৰ ল'ৰা। গোসাঁ মুনু, সি পুৰা টিভি চোৱাত ব্যস্ত হৈ আছে।
আমাৰ খুৰীয়ে চাহ লৈ আহিছে। এয়া খুৰীয়ে ঘৰতে খুৰমা বনাইছে, পিঠা বহুত বস্তু বনাব জানে। এতিয়া আবেলি হ'ল, অকণমান এনেই ওলাই আহিছোঁ। ছোৱালীক মাৰ লগতে থৈ আহিছোঁ, লৈ অহা নাই, অকণমান খোজকাঢ়ি দিম। এইফালে আমাৰ আইতাই গৰু টানি আছে, ভিডিঅ' এটা কৰি দিছোঁ। আমাৰ ককা আৰু আহি এতিয়া আমাৰ মাজু ককাৰ ঘৰ পাইছোঁহি। এইফালে সৰিয়হ মেলি থৈছে। আৰু এইটো টিকলাটি কোনে, এইটো আমাৰ টিকলা বেবী। এইটো মোৰ ভাইটিয়ে ল'ৰা হয়, বৰমাৰ নাতি। আৰু এইটো হৈছে ভতিজা। তোমাৰ নামটো কৈ দিয়া, ভালকৈ কোৱা। কোৱা, মোৰ নাম চিত্তৰঞ্জন নাথ। অঁ, ভাল ল'ৰা। আৰু এইজনী হৈছে মোৰ ভাইৰ বোৱাৰী, আৰু মোৰ মাজু ককাৰ বোৱাৰী হয় এইজনী। আহি ঘৰ পালোহি। মাজু ককাৰ বোৱাৰীজনীয়ে মাতিছিলে, সেইকাৰণে তালৈ গৈছিলোঁ। এতিয়া আহি ঘৰ পালোহি। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলৰ নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।